यात्रीगण कृपया ध्यान दें, शिवसागर प्लेटफॉर्म से गुवाहाटी जाने वाले ट्रेन राजधानी एक्सप्रेस नहीं है। हम गुवाहाटी स्पेशल में सफ़र करने वाले हैं। ध्यान रहे, इस ट्रेन में बिना सब्सक्राइब किए बेल का बटन दबाए सफ़र करना दंडनीय अपराध है। Hello my YouTube family, welcome back to my YouTube channel. तो आज finally गुवाहाटी पामगे और এইটো হৈছে ট্ৰেইন জাৰ্নি শিৱসাগৰ টু গুৱাহাটীৰ পাৰ্ট 2 যদি আপুনি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তো সেইটো ভিডিও চাই ল'ব no wait ফাৰ্ষ্ট এইটো ভিডিও এনজয় কৰক পেটিছৰ ৰিভিউ মিঠা নাই কিন্তু ভিতৰটো মিঠা মানে এইটো মানে কি খাইছে ওপৰত জোৰ পৰে আমি ভাতটো খালে যেনেকুৱা লাগে পিঠাগুড়িটো খালে যেনেকুৱা লাগে চিষ্টেম যেনেকুৱা লাগি আছে এটো হাওয়াত নাই বে পিঠাগুড়িটো ভালে এইটো তাতকৈ কিবা মানে মুখত যে কিবা এটা খাই আছো গমেই মানে খালি শব্দ এটা হৈ আছে ये साइड टाइम गाइस साइड टाइम सर पहले खाना 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 रेडी ये पहले खाना खाई से ये सब कुआर व्यस्त पूरा बिजी हो ऐसे चाय 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 पहले पहले फलनक যদি গৈ ভেকুৰা পপ খাই আছে या পপ খাই আছে চাহ খাই আছে সিয়াৰ এফালে হাতত এটো দেখিব পাইছে এটো হৈছে ভেকুৰা পপ এয়া দেখিবলৈ পাইছে পল্লৱ জ্যোতিকৈ আপোনালোকৰ আগত দেখিবলৈ পাইছে কি আশীৰ্বাদ খুজি খুজি লয় দেই পটাপট কি হাঁহি আছে ভালকে ভূমিকম্প সেই বিখ্যাত ভেকুৰা পপটো তেওঁ শেষ কৰিব নোৱাৰিলে অৱশেষত তেওঁ সেইটো পেলাই দিবলগীয়া হ'ল আৰু এয়া চাওক কিয় পপটো দলিয়াব লৈছে এই দলিয়া জলদি ব্লগ শ্বুট হৈ আছে এতিয়া খানা অৰ্ডাৰ দিবলৈ এজন মানুহ আহিলে চিকেন কি আছিলে বিৰিয়ানী ন চিকেন বিৰিয়ানী 180 আৰু আন্দা কিবা আই ডোন্ট নো 180 কিয়া লুটতে বে তাৰ পাছত এজন ল'ৰা আহিছিল লংকালৈ যাবলৈ নট শ্ৰীলংকা অনলি লংকা মই কিন্তু এই ঠাইডোখৰ নাম ফাৰ্ষ্ট শুনিছোঁ আৰু যদি আপুনি আগতে শুনিছে কমেণ্ট কৰিব পাৰে তাৰ মেপখনত কাৰেক্ট লোকেশ্যনটো দেখুওৱা নাছিল চ' আপোনালোকে যদি কেতিয়াবা ক'ৰবাত ফুৰিবলৈ যায় অফলাইন মেপ ৰাখিবই কাৰণ গুগল মেপে কেতিয়াবা ধোকা দি দিয়ে আৰু আমাৰ লগতো এবাৰ একজেক্টলি এইটোৱে হৈছিল असम का होजाई कहाँ है श्रीलंका नहीं लंका किस डिस्ट्रिक्ट के पास है होजाई किस डिस्ट्रिक्ट के पास है आपको आसामी समझ आती है टीडी खुदी से लंका कहाँ है लंका पे मतलब लंकात ৰবগে ন এখন হোজাই কোনটো ডিস্ট্ৰিক্টৰ ওচৰত আছে মানে হোজাইৰ ওচৰত জিলা কি আছে জিলা হোজাই না তুমি লংকা থাকো মানে সিংলাই ন হোজাই নামটো শুনিছো মানে লংকা নামটো শুনা নাই এই ভাইটোৰ লগত কথা পাতি ডিমাপুৰক বাই বাই দিলোঁ আৰু গুৱাহাটীৰ ফালে আগবাঢ়িলোঁ ভাই বুলি এইটো কাৰণে কৈছোঁ কাৰণ ই আমাতকৈ সৰু আছিল আৰু সেই সময়ত একজেক্টলি টাইম হৈছিল 9:35 কেনেকুৱা আচৰিত নহয়নে কিছুমান অচিনাকি মানুহক ফ্ৰেণ্ড বনায় কিছুমান অচিনাকি মানুহক আংকুল বনায় সকলোৱে একেখন ট্ৰেইনতে একেলগে জাৰ্ণি কৰে আৰু মানুহৰ লগত কথা বতৰা পাতি ফ্ৰী হোৱাটো সকলোতকৈ ডাঙৰ কথা ৱেলকাম টু ডিমাপুৰ ষ্টেচন আমি এতিয়া গ'লোৱে ৱেলকাম নহয় আৰু বাই বাই আমাৰ কাষত থকা দাদাকেইটাৰ ঘৰ আছিল মহাৰাষ্ট্ৰত আৰু জব কৰে ডিব্ৰুগড়ত তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ বিষয়ে জানিব পাৰিলোঁ ভিডিঅ'ত নাহিল কাৰণ তেওঁলোক অফিচ ড্ৰেছত আছিল গুৱাহাটী পাওঁতে আমাক মিঠি যি বৰষুণৰ টোপালেৰে ৱেলকাম কৰিলে এণ্ড ফাইনেলি উই আৰ ইন গুৱাহাটী অ'কে গাইজ এতিয়া আমি পালোহি গুৱাহাটী আৰু গুৱাহাটীত আমাক স্বাগতম আমাক ৱেলকাম কৰিছে বৰষুণে কিয়া বাত হে লেটছ গ' যিহেতু গুৱাহাটী ষ্টেচনত আমি ফাৰ্ষ্ট টাইম আছিলোঁ আৰু এক্সিটৰ দুৱাৰখনে বিচাৰি পোৱা নাছিলোঁ মই জানো যদিও এইটো শুনিবলৈ ফানি লাগিছে কিন্তু আমাৰ তাত অৱস্থা বেয়া হৈ গৈছিল উইথ আৱাৰ বস্তা দুটা ইয়াত বস্তা নিয়া মানুহ এজনক সুধিলোঁ যে বস্তা দুটা নিলে কিমান পইচা ল'ব আৰু ৰিপ্লাইত আহিল 200 কিয়া লুটে বে চ' আমি নিজে বস্তাকেইটা উঠাই লৈ আহিলোঁ আৰু তাৰ পাছত সময় আহিল কেব বুক কৰাৰ আৰু এতিয়া টাইম হৈছিল 3 AM কেববোৰ আহে 5টা বা 5:30 সিমান টাইমলৈকে ৰৈ থাকিলে নহ'ব কাৰণ 4 মাহৰ পাছত ৰুমলৈ আহিছোঁ লকডাউনৰ পাছত ৰুমৰ অৱস্থা বা কি হৈ আছে চ' আমি অটো এখন বুক কৰিলোঁ অটোখন আকৌ ষ্টাৰ্ট কৰোঁতে এটা ঘটনা হ'ল গুৱাহাটীৰ ড্ৰাইভাৰ বছ ন খেলি মেলি
3 AM যদিও ৰাস্তাত ভিৰ নাছিল তথাপিও আংকুলে অটোখন এজ এ ৰকেটৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে স্পীড দেখেও অ' মাই গড স্পীড ব্ৰেকাৰত এবাৰ মই পাইলট আংগুলৰ ডিঙিত ধৰিছিলোঁগৈ আৰু তাৰ পাছত আমি বিন্দাছ একো ডিষ্টাৰ্ব নোহোৱাকৈ গৈ আছোঁ আৰু স্পীডটো আপোনালোকেতো দেখিছেই বাট অলপ দূৰ যোৱাৰ পিছত ইয়ে কিয়া হে তো ইয়ে হে গুৱাহাটী কা কৃত্ৰিম বানপানী ট্ৰেইনত আহোঁতে যিজাক বৰষুণ দিছিল গুৱাহাটীত এই অৱস্থা হ'ল আন গাড়ীবোৰৰ সম্পূৰ্ণ চকাটো পানীৰ তলত সোমাই গৈছিল বাট আমাৰ পাইলটে একো ৰিস্ক মূৰত নলৈ তাৰ পৰা ঘূৰি আহিল আৰু সৰু সৰু গলিৰ মাজে মাজে গুগল মেপ চাই গোটেই গুৱাহাটী ফুৰি ফাইনেলি আমাৰ ৰুমটো পাইছোঁহি এতিয়া টাইম 5টা বাজিলে গাইছ আৰু আমি ফাইনেলি আহি পালোঁহি আমিতো ৰুম পালোঁহি কিন্তু 1% এনাৰ্জি বাচি থকা নাই এতিয়া বডিটো চাৰ্জত দিব লাগে অ'কে এইটোৱে আছিল শিৱসাগৰ টু গুৱাহাটীৰ ফুল জাৰ্ণি আৰু এইটো হৈছে পাৰ্ট 2 যদি আপুনি ফাৰ্ষ্ট পাৰ্টটো চাই তো সেইটো ভিডিঅ' চাই ল'ব লিংক ডেছক্ৰিপশ্যনত আছে আৰু প্লেলিষ্টৰ পৰা চাব পাৰে ইটছ ইয়ৰ চইচ এতিয়াৰ পৰা এইটো চেনেলত বেলেগ ভিডিঅ' দেখিবলৈ পাব মই যিমান পাৰোঁ সিমান এক্সপ্ল'ৰ কৰিবলৈ ট্ৰাই কৰিম তাৰ কাৰণে I love you 1000 ছাবস্ক্ৰাইব কৰক বিকজ ইটছ ফ্ৰী বাট হেই ভিডিঅ'টো চাই কেনে লাগিল প্লিজ কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড I love you 1000 1% এনাৰ্জিও বাচি থকা নাই এতিয়া বডিটো চাৰ্জত দিওঁগৈ ব্লগটো ইয়াতে কৰোঁ